নমস্কাৰ বন্ধুসকল, টেক টক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰে 2003 চনৰ ডিচেম্বৰ মাহত এখন নতুন ডিফাইন্ড বেনিফিট পেনশ্যন স্কিম আৰম্ভ কৰিছিলে, যাক কোৱা হৈছিলে নেশ্যনেল পেনশ্যন ছিষ্টেম বা চমুকৈ NPS। আৰু 1 জানুৱাৰী 2004 চনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যিসকল ব্যক্তি নিযুক্তি হৈছিল সেই ব্যক্তিসকলক বাধ্যতামূলকভাৱে NPS প্ৰদান কৰা হৈছিল, অৰ্থাৎ নতুন পেনশ্যন আঁচনিৰে সাঙুৰি লোৱা হৈছিল। ইয়াৰ পিছত অসমৰ দৰে বিভিন্ন ৰাজ্যই নিজ নিজ ৰাজ্যৰ পেনশ্যনৰ যি বাৰ্ডেন সেই পেনশ্যনৰ বাৰ্ডেন কমাবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এই NPS অৰ্থাৎ নেশ্যনেল পেনশ্যন ছিষ্টেমটো সকলোৱে এডপ্ট কৰি লৈছিল। শেহতীয়াকৈ অসম বিধানসভাত এজন সন্মানীয় বিধায়কৰ প্ৰশ্নৰ উত্তৰত অসমৰ বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই NPS সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল। আহকচোন আমি প্ৰথমেই চাই লওঁ শেহতীয়াকৈ অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই NPS সম্পৰ্কত কি মন্তব্য কৰিছিল আমি চাই লওঁচোন আহক। নেশ্যনেল পেনশ্যন স্কিম 2004 চনৰ পৰা সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা হৈছে আৰু এইটো আমাৰ অসমৰ ৰাজ্য চৰকাৰৰ এটা সিদ্ধান্ত নহয়, এইটো এটা ৰাষ্ট্ৰীয় সিদ্ধান্ত যাৰ লগত আমি সকলোৱে যোগ দিছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনিবলৈ পালে, কিন্তু মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ যে শিক্ষা তথা বিত্তমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে কেন্দ্ৰীয় চৰকাৰে ইণ্ট্ৰডিউচ কৰা নেশ্যনেল পেনশ্যন ছিষ্টেম অৰ্থাৎ NPS সকলো ৰাজ্যৰ বাবে বাধ্যতামূলক নহয় আৰু এতিয়াও সকলো ৰাজ্যই এই NPS প্ৰৱৰ্তন কৰা নাই। পুৰণি পেনশ্যন নীতিয়ে তেওঁলোকৰ চাকৰিয়ালসকলৰ বাবে প্ৰৱৰ্তন কৰি ৰাখিছে। এতিয়া মই আপোনালোকক এইখিনি কথা তথ্য সহকাৰে দেখাব বিচাৰিছোঁ। NPS ট্ৰাষ্টৰ যিটো ৱেবছাইট আছে, যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত উপলব্ধ আছে লিষ্ট অফ ষ্টেট গভৰ্ণমেণ্টছ হু হেভ জইন NPS, অৰ্থাৎ যিসকল ৰাজ্যই অৰ্থাৎ যিখিনি ৰাজ্যই NPSত যোগদান কৰিছে সেই ৰাজ্যসমূহৰ তালিকা দিয়া আছে। ইয়াত যদি আপোনালোকে চাই প্ৰথমে দেখিব অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ, উৰিষ্যা, নাগালেণ্ড, মিজোৰাম, মেঘালয়, মণিপুৰ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, কেৰালা, কৰ্ণাটক, ঝাৰখণ্ড, জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, উৰিষ্যা, ৰাজস্থান, ছিকিম, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাঞ্চল। গতিকে এইসমূহ ৰাজ্যই বৰ্তমানলৈকে NPS ছিষ্টেমত যোগদান কৰিছে, কিন্তু আপোনালোকে হয়তো ইয়াত কিছু ৰাজ্যৰ নাম বিচাৰি পোৱা নাই। ৱেষ্ট বেংগল, ত্ৰিপুৰা, দিল্লী, এই ৰাজ্যসমূহে এতিয়াও NPS ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা নাই। যদিহে সেইসমূহ ৰাজ্যই নেশ্যনেল পেনশ্যন ছিষ্টেম তেওঁলোকৰ নতুন কৰ্মচাৰীসকলৰ বাবে এতিয়ালৈকে প্ৰৱৰ্তন কৰা নাই, পুৰণি পেনশ্যন নীতিয়ে বাহাল ৰাখিছে, তেতিয়াহ'লে অসমৰ দৰে অন্যান্য ৰাজ্যসমূহে কিয় নিজাববীয়াকৈ সিদ্ধান্ত লৈ এই NPS প্ৰত্যাহাৰ কৰি পূৰ্বৰ যি GPS ব্যৱস্থাৰ প্ৰৱৰ্তন আছিল অৰ্থাৎ পুৰণি পেনশ্যন নীতিৰ যি ব্যৱস্থা আছিল সেই পেনশ্যন নীতি কিয় প্ৰৱৰ্তন কৰিব নোৱাৰে? গতিকে বিত্তমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে এই বিষয়টো নিশ্চয় ৰাজ্য চৰকাৰে ইনিচিয়েটিভ লোৱাৰ নিৰ্দিষ্ট থল আছে। ইয়াৰ পিছত বিত্তমন্ত্ৰী মহোদয়ে আন এটা কথা উল্লেখ কৰিছিল, যিটো আপোনালোকে এই ক্লিপটোত দেখিবলৈ পাব। গ্ৰেচুইটিৰ ক্ষেত্ৰতো কিছু নতুন কথা আমালৈ আহিছে, যাৰ ফলত NPSৰ কৰ্মচাৰী এজনে অৱসৰ লোৱাৰ লগে লগে এটা গ্ৰেচুইটিও নিৰ্দিষ্ট গ্ৰেচুইটি এটা পোৱাৰ দিশত এই স্কিমটো আগবাঢ়িছে। ইয়াতে আপোনালোকে দেখিবলৈ পালে যে বিত্তমন্ত্ৰী মহোদয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই NPS ব্যৱস্থাৰ কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্ট বেনিফিট সম্বন্ধত কিছুমান নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু মই আজি আপোনালোকক তথ্য সহকাৰে দেখুৱাব বিচাৰিছোঁ যে ইতিমধ্যে বহু বছৰৰ আগতেই কেন্দ্ৰীয় চৰকাৰে NPS ব্যৱস্থাৰ কৰ্মচাৰীসকলৰ বাবে অৱসৰকালীন যি ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আছে অৰ্থাৎ DCRG, এই DCRG সম্পৰ্কীয় অধিসূচনা বা নটিফিকেশ্যন 4-5 বছৰ আগতে জাৰি কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ NPSৰ কৰ্মচাৰীসকলে বৰ্তমান পুৰণি পেনশ্যন ব্যৱস্থাৰ কৰ্মচাৰীসকলৰ দৰে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি বেনিফিট পাবৰ বাবে যোগ্য। আহক আমি সেই নটিফিকেশ্যনখনো চাই লওঁ। ইয়াতে আপোনালোকে এখন নটিফিকেশ্যন দেখিছে, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্স এণ্ড পেনশ্যনছ, ডিপাৰ্টমেণ্ট অফ পেনশ্যন এণ্ড পেনশ্যনাৰ্ছ ৱেলফেয়াৰ্ছ। তাৰিখটো চাওক 26 আগষ্ট 2016, অৰ্থাৎ 2016 চনৰ 26 আগষ্টতে এই অফিচ মেম'ৰেণ্ডামখন ওলালে। ইয়াতে ছাবজেক্টটোত স্পষ্টকৈ লিখাই আছে এক্সটেনশ্যন অফ বেনিফিটছ অফ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ কভাৰ্ড বাই নিউ ডিফাইন কণ্ট্ৰিবিউশ্যন পেনশ্যন স্কিম অৰ্থাৎ নেশ্যনেল পেনশ্যন ছিষ্টেম ৰিগাৰ্ডিং, অৰ্থাৎ
NPS ব্যৱস্থাৰ অধীনত থকা যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ বাবেও পুৰণি পেঞ্চন ব্যৱস্থাৰ কৰ্মচাৰীসকলৰ দৰে ৰিটায়াৰমেণ্ট আৰু ডেথ গ্ৰেচুইটি প্ৰদান কৰাৰ এইখনে হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ বাবে যোৱা 2016 চনৰ 26 আগষ্ট তাৰিখে জাৰি কৰা অফিচ মেমৰেণ্ডাম। এইখন মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা এই মেমৰেণ্ডামখনত কোনখিনি কথা উল্লেখ আছে সবিস্তাৰে আপোনালোকে পঢ়ি ল'ব পাৰিব। মই গোটেইখিনি পঢ়ি নাথাকোঁ। গতিকে মন্ত্ৰী মহোদয়ে কোৱাৰ দৰে এই বিষয়টো ইতিমধ্যে 4-5 বছৰ আগতে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিলে আৰু বৰ্তমানে যিসমূহ ৰাজ্য চৰকাৰে আৰম্ভ কৰিব খুজিছে বা কৰা নাই সেই ৰাজ্য চৰকাৰসমূহেও নিজা ব্যৱস্থাৰে অন ইনিচিয়েটিভৰ দ্বাৰা তেওঁলোকে এই বেনিফিটখিনি NPSৰ অধীনৰ কৰ্মচাৰীসকলক দিব পাৰে। এইখিনি মই আপোনালোকক আৰু এটা তথ্য জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ আমাৰ এই কাষৰীয়া এখন ৰাজ্য ত্ৰিপুৰাই 2018 চনলৈকে NPS ব্যৱস্থা তেওঁলোকৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নাছিল যদিও যোৱা 2018 চনৰ জুলাই মাহত তেওঁলোকে এখন অফিচ মেমৰেণ্ডামৰ জৰিয়তে তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবেও এই NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচাৰিছে। ত্ৰিপুৰাৰ বিত্ত বিভাগৰ ফালৰ পৰা প্ৰকাশিত নটিফিকেশ্যনখন আপোনালোকে ইয়াত দেখা পাইছে। 2018 চনৰ 13 জুলাইত এখন প্ৰকাশ পাইছে। ইয়াতে কোৱা হৈছে যে যদিও বা কেন্দ্ৰীয় চৰকাৰে 1/1/2004 চনৰ পিছত তেওঁলোকৰ চাকৰিত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, কিন্তু ত্ৰিপুৰা ৰাজ্য চৰকাৰে এই কাম কৰা নাছিল যদিও 1 জুলাই 2018 পিছৰ পৰা যিসকল কৰ্মচাৰী ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হ'ব অৰ্থাৎ নতুনকৈ চাকৰিত যোগদান কৰিব সেই কৰ্মচাৰীসকলৰ বাবেও আন ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ দৰে নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব আৰু পুৰণি পেঞ্চন ব্যৱস্থা প্ৰত্যাহাৰ কৰা হ'ব। গতিকে আমাৰ এখন কাষৰীয়া ৰাজ্য ত্ৰিপুৰাই এই কাম কৰা নাছিল যদিও 2018 চনৰ পৰা এই কাম আৰম্ভ কৰিছে। গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় আশা কৰিছোঁ NPS সম্পৰ্কীয় 2-3টা কথা আজিৰ ভিডিঅ'টোত ভালদৰে বুজিব পাৰিলে। এই কথাসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। আমি সকলো কৰ্মচাৰী যদি এক হৈ এই ব্যৱস্থাৰ বিৰুদ্ধে মাত নামাতো তেতিয়াহ'লে আমি অনন্তকাললৈ এনেদৰে থাকিব লাগিব আৰু অৱসৰৰ পিছত আমাৰ জীৱনৰ কোনো নিশ্চয়তা নাইকিয়া হ'ব। আমি কেনেদৰে জীয়াই থাকিব লাগিব, কেনেদৰে খাবলৈ পাম, আমাৰ কোনো নিশ্চয়তা নাথাকিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোক আশা কৰিছোঁ আজিৰ ভিডিঅ'টো যথেষ্ট কথা জানিব পাৰিলে। NPS সম্পৰ্কে আপোনালোকৰ যদি কিবা কোৱাৰি আছে তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেনেহ'লে এনেধৰণৰ ভিডিঅ' নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।